Hello guys, নমস্কাৰ and welcome to Fit Zone. Friends, আজি আমি আলোচনা কৰিম জিম বা ফিটনেছৰ বিষয়ে। মানুহৰ মনত কিছুমান ভুল ধাৰণা আছে। যদি আপুনি বিগিনাৰ্ছ অৰ্থাৎ জিম যোৱা আৰম্ভ কৰিছে বা কৰিব খুজি আছে, তেন্তে এইবোৰ ভুল ধাৰণা মাইণ্ডত নাৰাখিব। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈ। প্ৰথম ভুল চাওক, বহুতে কয় জিম কৰিলে ব্ৰেইনত ইফেক্ট কৰে, অৰ্থাৎ ডাল হোৱা বুলি কয় কিছুমানে। গতিকে এইটো একেবাৰে ভুল ধাৰণা। এনেকুৱা কোনো ধৰণৰ প্ৰব্লেম নহয় জিম কৰিলে, অথচ জিম কৰিলে ব্ৰেইনটো বেছি ভালহে হয়। গতিকে যিয়ে এই ভুল ধাৰণাটো মনত ৰাখি আছিল, আজিয়েই মনৰ পৰা গুচাই দিয়ক। 2 নম্বৰ ভুল, বহুত বেছিকৈ ৱৰ্কআউট কৰিলে বেছি বডি হয়। চাওক, যিসকলে ভাবি আছে বহুত বেছি সময় ৱৰ্কআউট কৰিলে বেছি বডি হয়, সেইসকলক কৈছোঁ আপোনালোকে 45 মিনিটৰ পৰা 1.5 ঘণ্টা সময়লৈকে ৱৰ্কআউট কৰিব পাৰে। তাতকৈ বেছি এজ এ বিগিনাৰ্ছ আপোনালোকে যদি কৰিব খোজে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেয়া হ'ব পাৰে। গতিকে এই ভুল ধাৰণাটো আজিয়েই মনৰ পৰা গুচাই দিয়ক। 3 নম্বৰ ভুল, চাওক, মেক্সিমাম বিগিনাৰ্ছক এই ভুল ধাৰণাটো লোৱা দেখা পাইছোঁ যে ছাপ্লিমেণ্ট খালে বডি হয়। চাওক, ছাপ্লিমেণ্ট জাষ্ট 20% ফৰ আৱাৰ বডি, বাকী 80% আপোনালোকৰ ডায়েট, ৱৰ্কআউট এণ্ড প্ৰপাৰ ৰেষ্ট। গতিকে অকল ছাপ্লিমেণ্ট খালে বডি হয় বুলি যিসকলে ভাবি আছিল, এইটো এটা ভুল ধাৰণা। আপোনালোকে ৱৰ্কআউট, ডায়েট, ৰেষ্ট এই সকলোবোৰত ভালদৰে গুৰুত্ব দিয়ক। 4 নম্বৰ ভুল, এই ভুলটো মই বহুত বিগিনাৰ্ছক জিমত কৰা দেখিছোঁ, ইগ' লিফটিং। গতিকে ফ্ৰেণ্ডছ, মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ যে ইগ' লিফটিং নকৰিব। ইয়াৰ ফলত আপোনাৰ বডি ইনজুৰ্ড হৈ যাব পাৰে। আপোনাৰ বন্ধুৱে যিমান ৱেইট মাৰিব পাৰে, দৰকাৰী নহয় যে আপুনিও সিমান ৱেইট মাৰিব পাৰিব। সকলোৰে ৱেইট কেপাচিটি বেলেগ বেলেগ। গতিকে ইগ' লিফটিং কৰিব গৈ নিজৰ বডিক ইনজুৰ্ড নকৰিব। প্লিজ হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, ইগ' লিফটিং নকৰিব। 5 নম্বৰ ভুল, ইণ্টাৰনেট চাৰ্চ কৰি নিজৰ ডায়েট ৰেডি কৰা। চাওক, ইণ্টাৰনেটটো বহুত ভাল বস্তু হয় চাৰ্চ কৰাৰ কাৰণে, কিন্তু ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ ডায়েটটো চাৰ্চ কৰি অৰ্থাৎ ৰেডি কৰি নল'ব। কাৰণ তাত ডাঙৰ ডাঙৰ বডি বিল্ডাৰ্ছ, এথলিটসকলৰ লাইফষ্টাইল, ডায়েট এইবোৰ দিয়া থাকে। গতিকে তেওঁলোকৰ ডায়েট বা লাইফষ্টাইল চাই নিজৰ ডায়েট ৰেডি কৰি নল'ব কেতিয়াও। গতিকে যদি আপুনি বডি বনাব খুজিছে, তেতিয়াহ'লে কোনোবাৰ প্ৰপাৰ গাইডেন্সত বডি বনাওক। আপুনি যাৰ গাইডেন্সত থাকি বডি বনাব, তেওঁ জানিব আপোনাৰ বডিত ডেইলি কিমান কেলৰিৰ প্ৰয়োজন, কিমান টাইম ৰেষ্ট ল'ব লাগে। গতিকে প্লিজ ইণ্টাৰনেট চাৰ্চ কৰি নিজৰ ডায়েট ৰেডি কৰি নল'ব। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।